আৰু এইখন অসমৰ পৰাই বিশ্বৰ মানৱ সমাজলৈ আমি শান্তি বাৰ্তা প্ৰেৰণ কৰিব পাৰিম শক্তিৰ প্ৰদান কৰি সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে এটা গুৰু আদৰ্শৰে সমাজলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। নমস্কাৰ বন্ধুসকল, মই দিব্যজ্যোতি শৰ্মা আৰু আপোনালোকে চাই আছে DJ শৰ্মা ইউটিউব চেনেল। আৰু মই আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মহাপুৰুষ মাধৱদেৱ জন্মস্থানত হৈ থকা অংকীয়া ভাওনাৰ প্ৰস্তুতি। গতিকে বলক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট। ভিডিঅ'টো দিনৰ পৰা আৰম্ভ কৰিব লাগিব, কাৰণ ৰাতি ইমান ভাল কেমেৰা কোৱালিটি নাহিব, সেইটো কাৰণে আপোনালোকক মই দিনৰ পৰা যিমান পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া এয়া হৈছে মোৰ সন্মুখত গুৰুগৃহ, মহাপুৰুষ মাধৱদেৱ জন্মস্থানৰ এয়া হৈছে গুৰুগৃহ। আৰু আপোনালোকে মোৰ পিছফালে দেখা পাইছে এয়া হৈছে মহাপুৰুষ মাধৱদেৱ জন্মস্থান, আজি য'ত এইকেইদিন অংকীয়া ভাওনা সমাৰোহৰ ভাওনাসমূহ হ'ব সেই স্থলীভাগ। আৰু ইয়াতে এতিয়া বৰ্তমান বিভিন্ন মিটিং চলি আছে। আপোনালোকক মই আজি ৰাতিলৈকে যিমান পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। দিনৰ পৰা আৰম্ভ কৰিছোঁ আৰু ৰাতিলৈকে মই আপোনালোকক ধুনীয়াকৈ দেখাম ইয়াৰ সৌন্দৰ্যতাবিলাক, মূল থানখন, গেটখন আৰু বিভিন্ন ধৰণৰ জেগাবিলাক। আৰু আগতো মই এটা ভিডিঅ' বনাইছিলোঁ, ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে যদি চাব বিচাৰে চাব পাৰে। কিন্তু আজি মই আৰু অলপ ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে বলক বন্ধুসকল, ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। বৰ্তমান মই আছোঁ মহাপুৰুষ মাধৱদেৱ জন্মস্থানৰ গেটৰ সন্মুখত, সেয়া আপোনালোকে দেখা পাইছে। এতিয়া মই গৈ আছোঁ জন্মস্থানখনৰ ভিতৰলৈ আৰু আপোনালোকে দেখা পাইছে এয়াই হৈছে মহাপুৰুষ মাধৱদেৱ জন্মস্থানৰ মূল নামঘৰ ভাগ। আৰু ইয়াৰ কাষতে অনুষ্ঠিত হৈছে মহাপুৰুষ মাধৱদেৱ জন্মস্থানৰ এতিয়া বৰ্তমান হৈ থকা অসম অংকীয়া ভাওনা সমাৰোহ। আৰু ইয়াত এখন মেলাও আয়োজন কৰা হৈছে। ইয়াত বিভিন্ন ধৰণৰ কাপোৰ কানি, আচাৰ ইত্যাদি ধৰণৰ বস্তু পোৱা যায়। চাওঁতে চাওঁতে ৰাতিয়ে হ'লগৈ। এয়া হৈছে মূল গেটখন অসম অংকীয়া ভাওনা সমাৰোহৰ। আৰু মোৰ পিছফালে আপোনালোকে দেখা পাইছে এয়া হৈছে লেটেকু পুখুৰী। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক কৰিব আৰু আগলৈকো এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰে। থেংক ইউ।